বন্ধুসকল মই আজি কেনেকৈ ডাইৰেক্ট অনলাইন কৰি দেখিছে স্ক্ৰীনত ডিচি মাৰিব লাগিব মাৰাৰ পাছত ক্লিক কৰিব পাৰোঁ লিংকটোত ক্লিক কৰাৰ পাছত অকণ স্ক্ৰল ডাউন কৰি তলত এপ্লাই অনলাইনত ক্লিক কৰিবা এপ্লাই অনলাইনত ক্লিক কৰাৰ পাছত অকণ সময় ৱেইট কৰিব লাগিব মানে ইণ্টাৰনেটটো চলোৱাৰ কাৰণে এতিয়া স্ক্ৰল ডাউন কৰি তলত ছাবমিটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আকৌ নতুন এখন অ'পেন হ'ব অ'পেন হোৱাৰ পাছত নাম লিখিবা নিজৰ নামটো বৰফলাত লিখিব পাৰিবা কেপিটেল লেটাৰত লিখিবা বা স্মল লেটাৰ লিখিলেও হ'ব মই কেপিটেল লেটাৰ লিখিছোঁ ফাদাৰ নেমছ লিখিবা নিজৰ দেউতাৰ নাম লিখিবা মই নিজৰ দেউতাৰ নামটো লিখিছোঁ তাৰপাছত নিজৰ মাকৰ নাম মাদাৰ নেমছটো লিখিবা নিজৰ মাকৰ নেম মই লিখি আছোঁ নিজৰ মাদাৰ্ছ নেম চব মই বৰফলাতে লিখিছোঁ এতিয়া লিখিব পাৰ্মানেণ্ট এড্ৰেছ নিজৰ ভিলেজ পুঅ' লগতে PS ডিষ্ট্ৰিক্ট আৰু পিনক'ডটো লিখিবা ভিলেজ যেনে মোৰ বংকল লিখিম মই আৰু পুঅ' বংকল হয় মই বংকল লিখিম পুঅ' বংকল আৰু PS কমাগাঁও হয় কাৰণে মই কমাগাঁও লিখিম কমাগাঁও লিখিম আৰু ডিষ্ট্ৰিক্ট ইয়াৰ পাছত ডিষ্ট্ৰিক্ট লিখিম ডিষ্ট্ৰিক্ট গোলাঘাট লিখিম মোৰ নিজৰ ডিষ্ট্ৰিক্ট হোৱাৰ কাৰণে তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নাম লিখিব এতিয়া মই পিনক'ড লিখিম নিজৰ পিনক'ডটো পোষ্ট অফিচৰ পিনক'ডটো দিবা আৰু তলতো পিনক'ড আহিব তলত পিনক'ডটো দিবা নিজৰ পিনক'ডটো আৰু নিজৰ ডিষ্ট্ৰিক্টৰ নাম লিখিবা ইয়াতো লিখিবা গোলাঘাট হয় গোলাঘাট আৰু তলত ষ্টেট নিজৰ ষ্টেটৰ নাম লিখিবা এনেই আমি চবেই আছামে হয় চবেই আছামে হ'ব আৰু ওপৰত থকাখিনি চেণ্ড তাত ক্লিক কৰি দিবা কিবা যদি মেল হয় মেল দিবা যদি ফিমেল হয় ফিমেল দিবা মই মেল কাৰণে মেল দিছোঁ আৰু মোৰ কাষ্টটো STB কাৰণে STB দিছোঁ যদি বেলেগ হয় বেলেগ দিবা যদি ফিজিকেল হেণ্ডিকেপ হয় য়েছ দিবা যদি নহয় নিদিবা আৰু নিজৰ ডেট অফ বাৰ্থটো দিবা মোৰ 1998 হয় মাহটো জুন হয় জুনৰ 3 তাৰিখ হয় তাত ক্লিক কৰিবা আৰু নিজৰ এক্টিভ হৈ থকা ইমেইল আইডিটো দিবা মই যেনে dipuloing10@gmail.com মাৰিছোঁ তোমালোকে নিজৰ ফোন নাম্বাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটোত এক্টিভ হৈ থকা নাম্বাৰটো দিবা দিয়াৰ পাছত হায়াৰ ছেকেণ্ডাৰীত কিমান চনত পাছ কৰিছা সেইটো দিবা আৰু বৰ্ডটো দিবা বৰ্ডটো যেনে চবৰ একেই হ'ব আমাৰ SC আৰ্টছ হ'লে আৰ্টছ দিবা ছায়েন্স হ'লে ছায়েন্স দিবা টোটেল মাৰ্ক 500 হয় 5 হয় মই কিমান টোটেল মাৰ্কটো কিমান পাইছা সেইটো লিখিবা মই 286 পাইছোঁ সেইটো লিখিম চব ভুল হৈছে 6 আৰু ইয়াত অট'মেটিক পাৰ্চেণ্টেজটো ওলাই যাব আৰু চেণ্টাৰ ক'ত এক্সাম দিবা নিজৰ চেণ্টাৰত মানে নিজৰ ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব লাগিব চিলেক্ট কৰাৰ পাছত ফটো আপলোড কৰিব লাগিব ফটো বিষয়ে আগত মই ভিডিঅ' দিয়া আছে তলত লিংকত গৈ চাই ল'বা কেনেকৈ ফটো চাইজ বনাব লাগে তাক মিলাব লাগে কেনেকৈ তাক দেখুওৱা আছে তাত গৈ তোমালোকে চাই ল'ব পাৰিবা নিজে কেনেকৈ বনাব পাৰিবা চাইজ কিমান বনাব লাগিব তাত হেৰি কৰিব পাৰিবা তাত আপডেট দিয়াৰ পাছত আই একচেপ্টেড কৰি যদি কিবা ভুল হৈছে নেকি চাই ল'বা গোটেই ফৰ্মখন চোৱাৰ পাছত যদি ভুল হোৱা নাই তোমালোকে ছাবমিট কৰি দিব পাৰিবা সকলোখিনি ভালদৰে চাই ল'বা যদি কিবা ভুল হয় তেতিয়াও পাছত শুদ্ধ কৰিব পাৰিব হ'লেও এবাৰতে শুদ্ধ হ'লে ভাল আৰু ভালকৈ চাই ল'বা নিজা চাই লোৱাৰ পাছত ছাবমিট কৰিলে অকণ ইণ্টাৰনেটটো চলোৱা মই সেইবাবে অলপ ৰখিবলগীয়া হ'ল চ' লোডিং হৈ আছে দেখিছা এখন এপ্লিকেশ্যন নাম্বাৰ দিছে এইবোৰ চাই ল'বা ভালকৈ চাই ল'বা শুদ্ধ হৈছে নে নাই যদি শুদ্ধ নাই হোৱা এডিট এপ্লিকেশ্যন কৰিব পাৰিবা তেতিয়া আকৌ শুদ্ধ হ'ব পাৰিবা যদি কিবা ভুল হৈ আছে যদি ভুল হোৱা নাই তেতিয়া কনফাৰ্ম কৰিব পাৰিবা কনফাৰ্ম এপ্লিকেশ্যনত ক্লিক কৰিবা যদি ভুল হোৱা নাই পে ফিজ অনলাইন তাত ক্লিক কৰিবা ফিজটো কাটিব 400 টকা কটাব লাগিব কনফাৰ্ম পে' বুলি ক্লিক কৰিব লাগিব পে'মেণ্ট ক্লিক কৰাৰ পাছত অকণমান সময় ৰখাৰ পাছত আহিব এখন চাৰ্ট যদি তোমালোকে মই ডাইৰেক্ট কাৰ্ডত ক্লিক কৰিছোঁ ওপৰ অপশ্যনটোত আৰু মই মোৰ চিকিউৰিটিৰ কাৰণে মই ATM নাম্বাৰটো ব্লেংক কৰি ৰাখি দিবলগীয়া হ'ল ওপৰত কাৰ্ডৰ নাম্বাৰটো মাৰি তলত এক্সপায়াৰ ডেট কিমানলৈকে আছে তাত তাৰ ATM পাছত দি লুটিয়াই CVV
বুলি আছে, তাত ক্লিক কৰিবা। ক্লিক CVV ক্লিক কৰাৰ পাছত নিজৰ নামটো দিবা, নিজৰ নামটো লিখিবা, বা যোনখন কাৰ্ডৰ নাম যাৰ হয়, যদি দেউতা হয় দেউতাৰ নামটো লিখিবা, যদি মা হয় মাৰ নামটো লিখিবা। অলপ পাছত প্ৰচেচিং হ'ব। কাৰ্ডখন যাৰ ভাগৰ তাৰ নামটো লিখিবা। এতিয়া OTPটো যাব, OTPটো ক্লিক কৰাৰ পাছত তোমালোকৰ পে'মেণ্ট ছাকচেছফুল হ'ল দেখাব। মই মোৰ OTPটো দি দিছোঁ। দিয়াৰ পাছত মেক পে'মেণ্টত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত অকণ সময় ৰখিব লাগিব। বেক কৰি নিদিবা কিন্তু দেই, এইটো বেক কৰি দিলে পাছত খেলি মেলি হ'ব পাৰে। তোমালোকে যেনেকৈ আছে তেনেকৈ থাকিব দিবা। অকণ সময় ৰখিব লাগিব। এতিয়া অলৰেডি ছাকচেছফুল হৈ গৈছে। ডাউনলোড এপ্লিকেশ্যন, তাত ক্লিক কৰিবা। ডাউনলোড হ'ব আৰু ফৰ্মখন ৰখাই থৈ দিবা। PDF ফাইলত দেখিবা এখন এনেকৈ ফৰ্ম এখন ওলাব। অলৰেডি অনলাইন ছাকচেছফুল হৈ গৈছে আৰু মোবাইলৰ জিমেইললৈ SMS আহিব। থেংক ইউ ফৰ ৱাচিং।